ধুনা আজি যেহেতু গৰু বিহু সকলোলৈকে বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু মোৰ নতুন এটি ভিডিঅ'লৈও স্বাগতম জনালোঁ। এইফালে এখেতে কাছজনী ধুৱাই আছে, লেতেৰা হৈছিলে আৰু মই জলপানৰ যোগাৰ কৰি আছোঁ। ৰাতিপুৱা চাহ পানী খালোঁ বাৰু, গৰু নায়ে যিহেতু কিনো দেখুৱাম আৰু ৰাতিপুৱাৰ পৰা, সেইকাৰণে একেবাৰে জলপান খোৱাৰ ভিডিঅ'য়ে বনাবলৈ এয়া ষ্টাৰ্ট কৰিছোঁ। এইফালে দৈ চাওকচোন, ইমান ধুনীয়া দৈ, এনেকৈ সঁচাকৈ ভাল লাগে ৰাতিপুৱা সময়খিনি বিহুৰ দিনা। মাঘৰ বিহু হ'লেতো এতিয়া চুঙা চাউল খোৱা গ'ল হয়, তথাপিও বাৰু এয়া চিৰা মুড়ি এনেকৈ লৈ লৈছোঁ, গুৰ চুৰ লৈ লৈছোঁ আৰু ধুনীয়াকৈ সজাই ল'লোঁ এইফালে। আৰু এয়া বহি ল'লোঁ, ইহঁতকো লৈ লৈছোঁ, এখেতে এইফালে খাই আছে। এইফালে আৰুছে সি নেখায়, হ'লেও অকণমান খাবলৈ দিছোঁ আৰু তাক। এইফালে আদিকো অকণমান খুৱাই দিছোঁ, তাৰ প্ৰথম বিহু আকৌ এইটো অকণমান মুখত দি দিছোঁ। খাই বৈ আজৰি হৈ আমি ওলাই আহিলোঁ। আমাৰ ফ্ৰণ্টৰ যে মাইনুহঁত, সিহঁত ঘৰলৈ গৈছে, মানে পালেঙিত হয় ঘৰ, আমি পালেঙিলৈ গৈ আছোঁ এতিয়া। ঘৰত অকল দেউতাকেই থাকে, সিহঁত বিহু বুলি গৈছে। হেপী বিহু বুলি কোৱা আকৌ, বিহু হেপী বিহু, হেপী বিহু। আহি পাই চাহ পানী খালোঁ বাৰু, তাৰপাছত এয়া জলপান নেখাওঁ বুলি কওঁতে দৈ দিলে, ম'হৰ দৈ, এয়া খাই বহি আছোঁ আমি। আৰু ইহঁতক চাওকচোন, ইমান মুকলি পাইছে, পূৰা খেলিছে। মানে সি এতিয়া ওপৰতো নাথাকে, মানে বেলেগত বহুৱাই দিলে নবহে, কেৱল বনতহে বহিব লাগে তাক, খুব ভাল পাইছে সি। আৰু এয়া বুঢ়া বুঢ়ীও বহি আছোঁ আমি, পূৰা মানে প্ৰকৃতিৰ সুবাস লৈ বহি আছোঁ ইয়াতে। খুব আৰু এয়া ভাত খাবলৈ ল'লোঁ, বনালে কিবা কিবি, এয়া বহিছোঁ ভাত খাবলৈ। এইফালে অন্বেষা, তাই বিহু নাচিবলৈ গৈছিলে, আহি পালে। আৰু সঁচাকৈ পৰিৱেশটো চাওকচোন, ইমান যে ভাল লাগিলে, মানে বিহুৰ দিনাখন সঁচাকৈ ভাল লাগিলে আহি। সন্মুখতে এনেকৈ পথাৰ এখন আছে, মুকলি পথাৰ, ভাল লাগিলে আৰু। এয়া আমি আজৰি হ'লোঁ, মানে যাবলৈ এয়া ওলাই আহিছোঁ বাহিৰলৈ। অকণমান ফটো ভিডিঅ' উঠিলোঁ ইয়াতে সিহঁতৰ লগত, মাইনুহঁতৰ লগত। আৰু এয়া ওলালোঁ আমাৰ ৰুমলৈ, আহি আছোঁ আৰু। আৰু আহিলোঁ, আহি এনেকৈ ৰুম চুম চাফা কৰিলোঁ, সৰা মচা কৰিলোঁ। মই এফালে চাকি দিছোঁ আৰু এফালে এওঁ ধূনা জ্বলাই দিছে। আজি যিহেতু ভাল লাগে এনেকৈ ধোৱা দিলে। পিছে এটা কথা পাহৰিলোঁ, বিচনীকেইখন সেকিবলৈ পাহৰিলোঁ নহয়, সেকিব লাগিব আৰু পিছত। এইফালে ইহঁত দুটা বহি আছে, সিহঁতে মানে খং উঠিছে সিহঁতৰ ধোৱা দিয়াত, বাপেকে আকৌ সেইখিনিতহে ৰখি দিছে চাওকচোন। এতিয়া কণীৰ যুঁজ আৰম্ভ হৈছে আমাৰ। ৰাতিপুৱা খেলিব নহ'লে এতিয়া ষ্টাৰ্ট হ'ব। ষ্টাৰ্ট কোন জিকে চাই ল'ম। কাৰ ভাঙিলে? কাৰ ভাঙিলে? এহে বাবা হাৰিলে।